নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো 17 নৱেম্বৰ পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ সমূহ দৰ্শকসকলৰ বাবে জনাই যাম আমাৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰে প্ৰথমতে দিবলৈ লৈছো এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জিপি সিঙলৈ ভয় নকৰে একাংশ আৰক্ষী বিষয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জিপি সিঙৰ কথা নুশুনে একাংশ আৰক্ষী বিষয়াই ভৰিৰে মহাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জিপি সিঙৰ নিৰ্দেশনা অসম আৰক্ষীৰ সন্মান লাঘৱ একাংশ আৰক্ষী বিষয়াৰ খাকী পোছাকত এইবাৰ দাগ লগালে গুণ্ডাৰূপী নিলম্বিত অচি ভাৰ্গৱ বৰবৰাই প্ৰতিজন আৰক্ষী বিষয়াক সকিয়নি দিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল আৰক্ষীক উদ্দেশ্যি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাও আহক পুলিচে নিজৰ স্বভাৱ চৰিত্ৰ সলনি কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে পুলিচসকলে নিজৰ স্বভাৱ চৰিত্ৰ সলনি কৰিব লাগিব প্ৰতিজন ৰিক্সা চালক ঠেলা চালক খাটি খোৱা মানুহে আৰক্ষীক বন্ধু গণ্য কৰিব লাগিব বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছিল অভিযোগ প্ৰমাণ হলে পুলিচৰ শীৰ্ষতম অফিচাৰো এৰেষ্ট হ'ব দৰিদ্ৰ দুখীয়া মানুহক মৰম কৰা শ্ৰমৰ স্বীকৃতি দিয়া আৰক্ষী আমাক লাগে যিমানেই ডাঙৰ আৰক্ষীৰ বিষয়া নহওক কিয় শাস্তি পাবই দুখীয়া মানুহক দাবী ধমকি মাৰপিট কৰা এইবোৰ নচলিব শীৰ্ষ আৰক্ষী বিষয়া হ'লেও এৰেষ্ট হ'ব ডিজিপি জিপি সিঙৰ কথা সকলো আৰক্ষীয়ে শুনিব লাগিব আমাক এনেকুৱা আৰক্ষী লাগে যিয়ে মা ভণ্টিক ৰক্ষা কৰে শ্ৰম কৰা মানুহ কষ্ট কৰা মানুহ দেখিলে অফিচাৰৰ পৰা কনিষ্টেবললৈকে সকলোৱে সন্মান কৰিব লাগিব দিবলৈ লৈছে আমাৰ দ্বিতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৱাকফ সংশোধনীৰ ওপৰত গৃহমন্ত্ৰী অমিত শ্বাহে কৰিলে ডাঙৰ দাবী প্ৰধানমন্ত্ৰী মোদীয়ে ৱাকফ সংশোধনী বিল গৃহীত কৰিবই ৱাকফ সংশোধনী বিল গৃহীত কৰাৰ বাবে মোদী বদ্ধ পৰিকৰ অমিত শ্বাহে মহাৰাষ্ট্ৰত কৰিলে এই বৃহৎ দাবী বিৰোধীসকলে বিৰোধিতা কৰিলেও এই বিল গৃহীত হ'বই উদ্ধৱ ঠাকৰে শাৰদ পাৱাৰে এই বিধেয়কৰ বিৰোধিতা কৰিছে আপোনালোকে যিমান বিৰোধিতা কৰে কৰি থাকক ৱাকফ সংশোধনীৰ ওপৰত গৃহমন্ত্ৰী অমিত শ্বাহে কৰিলে এই বৃহৎ দাবী দিবলৈ লৈছো আমাৰ তৃতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো কি আছে আমাৰ তৃতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটোত আমি সবিশেষ জনাই যাম বিজেপি বিধায়কৰ বাসগৃহত আক্ৰমণকাৰীয়ে অগ্নিসংযোগ কৰিলে জনপ্ৰতিনিধিৰ বাসগৃহত উত্তেজিত জনতাক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ আকৌ উত্তপ্ত হৈ পৰিছে মণিপুৰ জিলা 7খন জিলাত দুদিনৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা 6 পণবন্দীৰ হত্যাৰ পাছতে জনপ্ৰতিনিধিৰ ঘৰত আক্ৰমণ জনতাৰ বিজেপি বিধায়কৰ বাসগৃহত ভয়ংকৰ আক্ৰমণকাৰীয়ে অগ্নিসংযোগ কৰিলে জনপ্ৰতিনিধিৰ বাসগৃহত দিবলৈ লৈছো আমাৰ শেষৰ গুৰুত্বপূৰ্ণ খবৰটো কি আছে আমাৰ শেষৰ গুৰুত্বপূৰ্ণ খবৰটোত এইবাৰ বিজেপিৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মা জয়ী হোৱাটো নিশ্চিত ৰকিবুলৰ পুত্ৰ তানজিল হুছেইনক সমষ্টিৰ ৰাইজে গ্ৰহণ কৰিব নোখোজে চামগুৰিত ভোট কেন্দ্ৰত ৰেগিং হোৱা নাই নগাঁৱত আমিও নিৰ্বাচন খেলো কিন্তু চামগুৰিৰ নিচিনা ভয় ভাবুকিৰ ৰাজনীতি দেখা নাই অখিল গগৈয়ে চামগুৰিৰ বিষয়ে একো নাজানে মন্তব্য বিজেপি বিধায়ক ৰূপ শৰ্মাৰ